হয়, আজি চিচিটোৱাৰ উদ্যোগত বিটিআৰৰ 5টা ডিষ্ট্ৰিক্টৰ সদৰ থকা ঠাইত জোৰ সমদল ইয়াৰ কাৰণে কৰিছোঁ। যোৱাকালি অসম চৰকাৰৰ কেবিনেটত 6টা জনগোষ্ঠীক মানে ST ভেলী হিচাপে এওঁলোকক স্বীকৃতি দিবলৈ গৈ আছে। এইটো অহাকালি বা পৰহিলৈ অসম বিধানসভাৰ এইটো কি কয় পাছ কৰিবলৈ গৈ আছে। তাৰ বিৰোধতেৰে আমি চিচিটোৱাত মানে 14টা জনগোষ্ঠীয় যে অৰ্গেনাইজেশ্যন আমি জমাকৈ এই 5টা ডিষ্ট্ৰিক্টত আমি জোৰ সমদল লৈ তাৰ প্ৰতিবাদ কৰিছোঁ। কিয়নো এই বিল যিহেতুকে আমাৰ এক্সিষ্টিং যি ট্ৰাইবেল, এই ট্ৰাইবেলসকলক বহুখিনি ক্ষতি কৰিব। ভাৰত সংবিধানত এইটো এটা এনেকুৱা ST ভেলী বুলি লিখা সংবিধান নাথাকে। ST হিচাপে STয়ে হয়। ইয়াৰ কাৰণে আমি বুজিবলৈ পাইছোঁ জাষ্ট এইটো নামাকৰণ দি ইয়াত থকা মানে ST বিলাকক বা ট্ৰাইবেলবিলাকক মানে বঞ্চিত কৰা এটা ষড়যন্ত্ৰ অসম চৰকাৰে কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুখ্যমন্ত্ৰীৰ এখেতে মানে ডাঙৰ এটা গেম খেলিবলৈ গৈ আছে। ইয়াৰ কাৰণে তীব্ৰ গতিৰে আমি নিন্দা জনাইছোঁ চিচিটোৱাৰ তৰফৰ পৰা। আৰু এক মানে তেজ বিন্দু থকালৈকে আমি ট্ৰাইবেলসকলে যুঁজিবলৈ আমি সাজু হৈছোঁ। ইতিমধ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদন আজি বিধানসভালৈ প্ৰেৰণ কৰিছে চৰকাৰে। তাৰ কি পৰৱৰ্তী সময়ত আপোনালোকৰ কেনেধৰণৰ প্ৰতিবাদ থাকিব? চাওক, আমি বিভিন্ন পন্থাৰে বিভিন্ন কাৰ্যসূচীৰে আমি এইটো প্ৰতিৰোধ কৰিবলৈ কাৰণে আমি বিদ্বেষ বিন্দু থকালৈকে আমি আপোনালোকক জনাইছোঁ। কিয়নো আমি ইয়াত অসমত পুৰণি মানে 5,000 বছৰৰ পৰা যিহেতুকে আমি বসবাস কৰা যি ট্ৰাইবেল লোক আছিলে, জনজাতিৰ লোক আছিলে, এওঁলোকৰ যিখিনি কটা, যিখিনি এডুকেশ্যন ইনষ্টিটিউশ্যন, যিখিনি ইয়াত বিভিন্ন সা সুবিধা, এইখিনি মানে এতিয়া 2 crore মানুহবিলাকক এতিয়া তাতে জাপি দি এওঁলোকে আমাক মানে যিবিলাক থলুৱা মানুহ বা এক্সিষ্টিং ট্ৰাইবেল এওঁলোকক মানে বঞ্চিত কৰা এটা ষড়যন্ত্ৰ, এইটো বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু শেষ বিন্দুলৈকে ট্ৰাইবেল আৰু চিচিটোৱাই যুঁজিবলৈ কাৰণে এতিয়া সাজু হৈছোঁ। ইয়াত চাওক, চিচিটোৱাত আমাৰ 14টা জাতিৰ যিবিলাক অৰ্গেনাইজেশ্যন এখেত সকলোৱে মানে ইয়াত অংশগ্ৰহণ কৰিছে। মানে ইয়াত যিহেতুকে তামোলপুৰত মিচিং নাই, মিচিং থকা জেগাত মিচিংসকলে কৰিব। যিহেতুকে ইয়াত হাজোং আছে, বড়ো আছে, ৰাভা আছে আৰু কিছু সংখ্যক অকণমান মানে ট্ৰাইবেলৰ মানুহবিলাকে আছে ইয়াত, যিবিলাকে আছে ইয়াত অংশগ্ৰহণ কৰিছে।